নমস্কাৰ বন্ধু-বান্ধৱীসকল। অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ যি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে তাৰ প্ৰত্যুত্তৰ দি লেখিকা শিখা শৰ্মাই নিজৰ ছচিয়েল মিডিয়াত লিখিছে এনেকৈ। মুখ্যমন্ত্ৰী হিমন্তৰ বিয়া অসমৰ মুখ্যমন্ত্ৰীৰ কাম নাই। তেওঁৰ মুখত কেৱল বিয়া আৰু সন্তান জন্ম এই দুটাই শব্দ। বিয়া এটা ব্যক্তিগত বিষয় মুখ্যমন্ত্ৰী। আনৰ বিয়া-বাৰুত মাথা খটুৱাবলৈ বাদ দিয়ক। এই যে বজাৰত জুই লাগিছে, মানুহবোৰৰ পকেটত যে টকা নাই সেই কথাটোত মাথা মাৰক। মুখ্যমন্ত্ৰী আপুনি জানেনে? মাটি-বাৰী বন্ধকত থব নোৱাৰা বা এজন গেৰাণ্টাৰ দিব নোৱাৰা নিবনুৱা কোনো বেংকে যে লোন নিদিয়ে আপুনি জানেনে মুখ্যমন্ত্ৰী? মৰিঘাট সমষ্টিৰ বিকলাংগ ৩জনৰ যে অৰুণোদয় আঁচনি পৰাৰ নাম কাট খালে আপুনি খবৰ পায়নে? আপুনি জানেনে? অসমৰ লাখ লাখ নিবনুৱাই উচ্চ শিক্ষা লৈ সংস্থাপন নাপাই হতাশা দূৰ কৰিবলৈ ড্ৰাগছৰ আশ্ৰয় লৈছে। আপুনি জানেনে বিয়া পাতি লৈ গৈ ছোৱালীজনীক খুৱাব পিন্ধাব নোৱাৰাৰ আশংকাত ভুগি কিমান ডেকা ল'ৰাই বিয়াৰ বয়স পাৰ কৰি হতাশ হৈ পৰিছে? আপুনি জানেনে মুখ্যমন্ত্ৰী? অসমৰ কিমান ডেকা ল'ৰা গাভৰু ছোৱালীয়ে আধাৰৰ বায়'মেট্ৰিকত ওলমি থাকি আধাৰ কাৰ্ড নোপোৱাৰ বাবে অসম চৰকাৰে দিয়া সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আছে? খবৰ ৰাখিছেনে মুখ্যমন্ত্ৰী? মাইকটো পালেই যা-তা বকি নিদিব মুখ্যমন্ত্ৰী। বকাত বহুতেই বকে, কিন্তু কামত নাহে। আপুনি ডেকা ল'ৰাসকলক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক, যাতে তেওঁলোকে বিয়া কৰাবলৈ হেঁপাহ কৰে। তাকে নকৰি ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত বিয়া পাতিব লাগে বুলি উপদেশ দিলে মানুহে আপোনাক ইটিকিংহে কৰিব। দুনিয়াৰ বস্তুৰ দাম বঢ়াই মানুহক ভোকত ৰাখিছে। টোল-গেটৰ টেক্স, হেলমেট নিপিন্ধাৰ টেক্স, কাগজ নোহোৱাৰ টেক্স, অভাৰলোডিঙৰ টেক্স দি দি বিয়া পাতি সংসাৰ কৰিবলৈ পইচা ক'ত আপোনাৰ ৰাজ্যৰ ডেকা ল'ৰাৰ? পইচা নাথাকিলে বিয়া পাতি লাভ নাই মুখ্যমন্ত্ৰী। কাৰণ ভাল খাদ্য, ভাল কাপোৰ দিব নোৱাৰিলে ঘৰত কাজিয়া হ'ব। তাৰ পাছত যৌতুক বিচাৰি স্বামীয়ে মাৰপিট কৰিছে বুলি বহুতেই মিছা কৈ কোৰ্টত কেছ দিব। আৰু কোৰ্টে নাৰীগৰাকীৰ সকলো কথা মানি লৈ পুৰুষজনক জেলত ভৰাই দিব। কাৰণ বেডৰুমত কৰা অত্যাচাৰৰ প্ৰমাণ নাথাকে বুলি ছোৱালীৰ পক্ষৰ উকিলজনে যুক্তি দিব। এনে ভয়ানক পৰিৱেশত কোন ল'ৰাই বিয়া পাতি মৰিবলৈ যাব? আপুনি প্ৰথমতে সকলো নিবনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক। প্ৰাইভেট কোম্পানীবোৰক অৰ্ডাৰ দিয়ক। তেওঁলোকে যাতে অসমৰ বাহিৰৰ মানুহক অসমত নিযুক্তি নিদি অসমৰ মানুহক চাকৰি দিয়ে। অসমত বহুত উপযুক্ত মানুহ আছে। মুখ্যমন্ত্ৰী অসম চৰকাৰে ফাণ্ডিং কৰা JVKWMRI 108 লখৰাৰ হেড অফিচত সঞ্জয় ঝা নামৰ বিহাৰী ষ্টেট হেডজনক লাখৰ ওপৰত দৰমহা দি কিয় ৰাখিব পাৰিছে JVKই? তাত অসমৰ মানুহ এজনক নিযুক্তি দিব নোৱাৰাৰ কাৰণ কি? মুখ্যমন্ত্ৰী বীৰকুছিত থকা অসম কাৰ্বন নামৰ প্ৰাইভেট কোম্পানীটোত কুমাৰ অমৰনাথ নামৰ ভাগলপুৰৰ বিহাৰী মানুহটোক ১.৫ লাখ টকা দৰমহা দি আজি এবছৰৰ আগতে নিযুক্তি দিয়াৰ কাৰণ কি? অসমৰ বাহিৰৰ জেনেৰেল কোৱালিফিকেশ্যন থকা বিহাৰী মানুহ এটাক অসমীয়া মানুহে কৰিব নোৱাৰা এনে কি বিশেষ কামৰ বাবে ৰাখিছে? সেয়া অসম কাৰ্বনৰ মালিকক জেৰা নকৰে কিয়? তাত কিয় এজন অসমীয়া GM ৰাখিব পৰা নাই? সেই বিহাৰীটো MSc পাছ। অসমত MSc পাছ মানুহ আৰু আছেনে নাই? ১.৫ লাখ টকীয়া চাকৰিটো অসমৰ মানুহক নিদি ভাগলপুৰৰ বিহাৰীক কিয় দিব অসম কাৰ্বনৰ মালিকে? আমাক তাৰ জবাব লাগে মুখ্যমন্ত্ৰী। চৰকাৰী চাকৰিয়েই নহয়, অসমত থকা সকলো প্ৰাইভেট কোম্পানীত অসমীয়া নিযুক্তি বাধ্যতামূলক কৰিব মুখ্যমন্ত্ৰী। নহ'লে অসমৰ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰিব। আপুনি এই কাম কৰিব লাগিব, কৰক। এইবোৰত ধ্যান নাই আপোনাৰ। কেৱল আল্টু-ফাল্টু কথা কৈ ৰাইজৰ আগত মুখ্যমন্ত্ৰীৰ লেবেল দি আছে। মানুহৰ ব্যক্তিগত মেটাৰত নোসোমাব মুখ্যমন্ত্ৰী। আপোনাৰ কাম উপাৰ্জনৰ ৰাস্তা উলিয়াই দিয়া। বাকী বিয়া-বাৰু চব অট'মেটিক হৈ যাব। নিজৰ কামত ধ্যান দিয়ক মুখ্যমন্ত্ৰী। সস্তীয়া জনপ্ৰিয়তা বিচাৰি নুফুৰিব। শিখা শৰ্মা, গুৱাহাটী ২৮/১/২০২৩। লেখিকা শিখা শৰ্মাৰ কথাখিনি শুনি বাৰু আপোনালোকৰ কেনে লাগিল? লেখিকাগৰাকীৰ কথাখিনিক বাৰু আপোনালোকে সমৰ্থন কৰিবনে? নিশ্চয় কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।